এইফালে কি তিয়াইছোঁ জানেনে? এইফালে মাটি দাইল তিয়াইছোঁ আৰু মাটি দাইলৰ এটা ৰেচিপি বনাম, খুবেই টেষ্টি হ'ব। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। বহুত দিনৰ মূৰত ব্লগ কৰিব লৈছোঁ। আশা কৰোঁ ব্লগটো ভাল পাব চাই, আৰু আপোনালোকেও ভালে আছে বুলি আশা কৰিছোঁ। মোৰো বাৰু ভালেই। এতিয়া ৰ'দতে অকণমান বহিছোঁ। আচলতে মাটি দাইল তিয়াই থৈ আহিছোঁ। আজি ৰেচিপি এটা দিম, আপোনালোকে ভাল পাব, চাই থাকিব কিন্তু ভিডিঅ'টো, ঠিক আছে? আৰু ইয়াৰ ৰ'দত বহিছোঁ। মাটি দাইল যিহেতু অকণমান সময় লাগে নহয় জানো কোমল হ'বলৈ, আৰু বহুত কাম আছে, বাট ৰ'দটো দেখিলে যে অকণমান ঠাণ্ডা দিনত নবহাকৈ থাকিব নোৱাৰোঁ। আৰু ইয়াৰ লগত লৈ লৈছোঁ বৰলিন। আচলতে মোৰ কালি অকণমান উজুৰি ফাটিব যেন লাগিছে। নফটাৰ আগতে এইটো লগাই লোৱা ভাল, আৰু ঠাণ্ডা দিনত খুব বেছি মানে ইম্পৰ্টেণ্ট হয় দেই। আপোনালোকে লগাই নাই বাৰু বৰলিন? জনাব দি কমেণ্টত। আৰু এতিয়া কাম কিছুমান আছে, কৰি লওঁ আৰু চাওঁ বাৰু কি কি দেখাব পাৰোঁ। আপোনালোকে খালি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, ঠিক আছে? আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। এয়া অমিতা গুটি, আৰু সাধাৰণতে আমি অমিতা গুটিবোৰ পেলাই দিওঁ, কিন্তু আপোনালোকে জানে নাই বাৰু আজিকালি যে এই অমিতা গুটিখিনি মাৰ্কেটত কিনিবলৈ পায়, কিবা বেমাৰৰ কাৰণে ভাল বোলে। অমিতা গুটিখিনি এইখিনিয়ে শুকুৱাই পেলাই বিক্ৰী কৰে। আৰু এইখিনি হৈছে, মই যে অথনি কৈছিলোঁ মাটি দাইলখিনি তিয়াই থৈছোঁ, এয়া বইল কৰি ল'লোঁ। অকল নিমখ দি পেলাই বইল কৰিছোঁ, ইয়াত কোনো ধৰণৰ মই হালধি দিয়া নাই। আৰু পাছত মন গ'লে অকণমান তেলত দিব পাৰোঁ, আৰু মই ইমান হালধি দিলে ভাল নাপাওঁ মাটি দাইলত। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। আৰু এয়া বইল কৰি দিলোঁ। অমিতাখিনি বইল হ'বলৈ দিছোঁ, 1 চিটি দিলোঁ, আৰু তেতিয়া মানে সোনকালে হয়। আচলতে আপোনালোকে কেৰাহীত ভাজি পেলাই বনাব পাৰে। মই অকণমান মোৰ খৰধৰ হৈছে, সেইকাৰণে মই বইল এনেকৈ কৰিলোঁ, চিটি মৰাই পেলাই। আৰু এতিয়া মই নহৰু কাটি আছোঁ। কৈ দিওঁ আৰু কি বনাইছোঁ, অমিতা খাৰ বনাম। আৰু মাটি দাইলৰ সৈতে খাৰ বনাম বুলি ভাবিছিলোঁ, কিন্তু নহয়, মাটি দাইলটো এক্সট্ৰাকৈ বনাম, খাৰটো এক্সট্ৰাকৈ বনাম। কিন্তু তাত আকৌ অকণমান মানে বেছি নহয়, অকণমান মাটি দাইল দি দিম। আৰু এনেইতো আমি মাটি দাইলৰ লগত অমিতা খাৰ খাইছোঁৱেই, কিন্তু সেই অমিতা পৰিমাণটো বেছি হ'ব, মাটি দাইলৰ পৰিমাণটো অকণমান হ'ব। এয়া মই এতিয়া বনাব লৈছোঁ অমিতা খাৰ। আৰু বেকফালটো ইগন'ৰ কৰক দেই, বেকগ্ৰাউণ্ডটো, কাৰণ কেলৈ আমাৰ স্কিন এখন থাকে এইটো, আৰু আজি ধুই দিয়া হ'ল। আৰু আজি ঘৰ চফা কৰা হৈ আছে, এইফালে ঘৰ চফাইও চলি আছে, এইফালে এতিয়া খানাখিনিও বনাই ল'ব লাগিব ন, ভাত পানীবোৰ বনাই ল'ব লাগিব, নহ'লে ভোকো লাগিব। সেইকাৰণে সেইফালেও আগবঢ়াইছোঁ, এইফালেও কৰি আছোঁ। আৰু এইখিনি সেইকাৰণে মানে অকণমান য'ত ত'ত যি টি হৈ আছে, সেইখিনি ইগন'ৰ কৰক। আৰু এতিয়া মই বেক কেমেৰাটো অন কৰি দিওঁ। এতিয়া কেৰাহীত অকণমান তেল দিম, বৰ বেছি এটা তেল নিদিওঁ, যিহেতু খাৰ হয়, খাৰত তেল নিদিয়ে বনায় বহুতে। এতিয়া তেলত দিম সৰহ পৰিমাণে নহৰু, অকণমান ঘৰতে খুন্দা শুকান জলকীয়া গুড়া। মোৰ ওচৰত মানে শুকান জলকীয়া এনেকৈ নাই, সেইকাৰণে গুড়া অকণমানকৈ দি দিছোঁ। আৰু এতিয়া ধুনীয়া গোন্ধ এটা আহিব, আৰু এই গোন্ধটো আহোঁতেই আচলতে অকণমান নহৰুখিনি ৰঙচুৱা হওঁতেই ইয়াত এতিয়া আমি অমিতাখিনি দি দিম। এইফালে কি কৰিছোঁ গম পাইছেই, কলখাৰ পুৰি আছোঁ খাৰ বনাবলৈ। আৰু সকলোৱেতো জানেই আৰু পদ্ধতিটো, মই সেইকাৰণে নকওঁ। এয়া পৰিমাণ মতে নিমখ, আচলতে মই বৰ বেছি নিমখ দিয়া নাই, মই বইল কৰোঁতে নিমখ দিছিলোঁ কাৰণে। আৰু এতিয়া মেইন ইনগ্ৰিডিয়েণ্ট কলখাৰখিনি মই চাকি পেলাই দি দিম ইয়াতে। এয়া কলখাৰখিনি দি দিলোঁ, আৰু ইয়াত আৰু এতিয়া বস্তু এটা দিম মই। এয়া মাটি দাইলখিনি অকণমান মেটচ কৰি ল'লোঁ মই। এয়া শেষত আদা দি দিছোঁ, আৰু এটা কেঁচা জলকীয়া। মাটি দাইলখিনি দিয়াৰ কাৰণে এতিয়া আকৌ কেৰাহীত তেল অকণমান দি পেলাই এয়া নহৰু ফোৰণ মাৰি লৈছোঁ। ইয়াতে দিম এটা তেজপাত, শুকান জলকীয়া গুড়া, আৰু ইয়াত মই খুন্দি থৈছোঁ নহৰু, আদা, পিঁয়াজ, এই সকলোবোৰ এতিয়া ইয়াত দি এয়া এই সকলোবোৰ দি অকণমান ফ্ৰাই কৰি দিম। অকণমান দেৰিয়ে ভাজিম, আৰু বৰ বেছি ভাজি নাথাকোঁ। কালাৰ এটা আহিব যে ৰঙচুৱা, সেই তেতিয়া আৰু অকণমান কালাৰ আহিলেই যিহেতু, আৰু অকণমান আহিলে আৰু এই দাইলখিনি দি দিম। আৰু নিমখ দিয়াই আছে দাইলত, বইল কৰোঁতে মই নিমখ দিয়ে দিছিলোঁ। হালধি অকণমান দিম। আৰু
এয়া নাম মাত্ৰ হালধি, কেঁচা জলকীয়া এটা। এতিয়া দাইলখিনি দি দিম আৰু এতিয়া অকণমান উতল আহোঁতেই এইখিনি কাটি থোৱা বিলাহী ওপৰতে এনেকৈ দি দিম। বিলাহী আমি সদায় আচলতে ভাজোতে দিওঁ, কিন্তু এনেকৈ এবাৰ দি চাবচোন, এইটো বেলেগ এটা টেষ্ট আহিব। এতিয়া মই ঢাকনখন মাৰি দিম আৰু এইখিনি ভাপতে সিজি যাব। আৰু সিজিলে আচলতে বইল কৰাই হয় দাইলখিনি, আৰু বিলাহীটো সিজিলে আমাৰ ৰেডি হৈ যাব। এয়া ডিছপ'জেলতে আজি খাই দিলোঁ, ভাত, দাইল, খাৰ আৰু অকণমান মাংস আছিলে। ভাল লাগিলে খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, আৰু মাটি দাইলখিনি এনেদৰে বনাই চাবচোন, খাই ভাল পাব। এতিয়া একেবাৰে কাম বন কৰি গা পা ধুই ভাত পানী খাই লগ পাইছোঁ। বাচন বাতিও ধুলোঁ। কি হয় জানেনে, মোৰ এলাহতে যদি থৈ দিওঁ, খাই মেলি বাচন বাতি পিছত মোৰ ধুবলৈ বহুত সময় হৈ যায়। সেইকাৰণে লগৰ কাম লগতে কৰি ল'লে পিছত আৰু ইমান একো হেৰি নাথাকে। আৰু আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগিলে খাই। আৰু এটা কথা কওঁ, মই ভিডিঅ'বোৰ এনেকুৱা বনাওঁ, একেবাৰে বেছি এইবোৰ কৰিব মই নাজানো। আৰু মোৰ কোনো ধৰণৰ ষ্টেণ্ড নাই বা কিবা, মই যেনেকৈ মই পাৰোঁ তেনেকেই মই কৰি আছোঁ। আৰু এগালমান মানুহ ভিউৱাৰ্ছো দৰকাৰ নাই, যিখিনি ভিউৱাৰ, মোৰ কোনো ধৰণৰ ইনষ্টাগ্ৰাম বা ফেচবুক বা কিবা নাই যে মই তাত শ্বেয়াৰ কৰিম আৰু মোৰ বহুত ভিউৱাৰ্ছ আহিব। মই যিখিনি ভিউৱাৰ্ছ পাইছোঁ, মই সেইখিনি ইউটিউবৰ পৰাই পাইছোঁ, আৰু ছাবস্ক্ৰাইবাৰবোৰ বাঢ়িছে, সেইকাৰণে ভালো লাগিছে মনটো। আপোনালোকক বহুত 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 বেছি ধন্যবাদ, যিসকলে মোৰ ভিডিঅ' চাই আৰু মোক ছাপোৰ্ট কৰে। বহুত বহুত থেংক ইউ। আৰু আগলৈও কৰি থাকিব বুলি আশা কৰিছোঁ। আপোনালোকৰ ছাপোৰ্টৰ খুব প্ৰয়োজন মোৰ। বাকী যিসকলে মানে কি হয় জানেনে, চিনাকি কিছুমানেহে, যিবোৰ একেবাৰে মানে নকওঁ আৰু, কিছুমানে চিনাকি কিছুমানেও নেচায়, কিন্তু অচিনাকি কিছুমানেও খুব বেছি মৰম দিয়ে। বাকী যি কি নহওক, আৰু মই মোৰ ফালৰ পৰা মই কিমান কৰিব পাৰিছোঁ সেইটোতো মই নাজানো। কেতিয়াবা হয়, মন নাযায়, নকৰোঁ লিখীয়া লাগে, কিন্তু কৰোঁ। আৰু এইটো মোৰ যিহেতু কাম হিচাপে নহয়, মোৰ এনেই ভাল লাগে কাৰণে কৰোঁ। আপোনালোকৰ মৰমখিনিৰ কাৰণে কৰোঁ। কাৰণ কেলৈ ভাল, কাৰণ ইমানখিনি ছাবস্ক্ৰাইবাৰ যিয়ে নহওক, এটা দুটাৰ পৰা ইমানখিনিলৈকে পালোঁহি, মোৰ কাৰণে বহুত, এইখিনিয়ে বহুত। এটা দুটা যেতিয়া আগতে আছিলে, চাই থাকোঁ কিমান হৈছে, যেতিয়া এইখিনি পালোঁহি, বহুত বেছি মই নকওঁ, কিন্তু যিসকল আছে একদম বহুত শ্বেয়াৰ কৰি পোৱা নাই, সেইকাৰণে মই বেছি মোৰ ভাল লাগে। কাৰণ মই যিখিনি পাইছোঁ, মই ছাবস্ক্ৰাইবাৰ মই ইউটিউবৰ পৰাই পাইছোঁ, আৰু তেওঁলোকে ভাল পাইছে কাৰণে ছাবস্ক্ৰাইব কৰিছে বুলি ভাবোঁ। বাকী সেয়াই, আৰু বৰ বেছি মই নাজানো আচলতে ইমান বেছি হেৰি কৰিবলৈ। যি আছে যেনেকৈ আছে তেনেকৈয়ে দেখাওঁ, আৰু তেনেকেই মানুহে ভাল পায় বুলি ভাবোঁ। কেমেৰাটো লৈছোঁ বুলিয়ে যেন মই কেমেৰাৰ পিছত বেলেগ এজনী ছোৱালী, আৰু কেমেৰাটো লৈ লোৱাৰ পিছত বেলেগ এজনী ছোৱালী, সেইবোৰ মই নাজানো। মই যি হয়, যেনেকুৱা হয়, সেই তেনেকেই দেখাম, আৰু আপোনালোকেও আশা কৰোঁ ভাল পাব। চব মানুহে ৰিয়েলটো ভাল পায়, নহয় জানো? সেইকাৰণে মই বেছি হুলস্থুল কৰি আৰু কিবা কিবি হাই হেল্ল' গাইজ একদম কিবা মই নোৱাৰোঁ সেইবোৰ। মই যেনেকুৱা তেনেকুৱাকেই বনাইছোঁ, আৰু আপোনালোকে ভাল পাব বা ভাল পাইছে বুলি আশা কৰিছোঁ। কেতিয়াবা মন নাযায় ভিডিঅ'টো, কিন্তু তথাপিও নিজকে ষ্ট্ৰং বনাওঁ। এটা কথা, ইউটিউবটো মই কিন্তু এতিয়ালৈকে ইনকম চ'ৰ্চ হিচাপে মই লোৱা নাই হা। আৰু মোৰ ডেইলি লাইফত মই যিখিনি সময় পাওঁ, সেইখিনি সময় মই ব্লগ দিওঁ, বা পাছত মই চাবলৈ পাৰিম, স্মৃতি হিচাপে মানে এটা থাকি যাব বুলিহে মই কৰিছোঁ। এতিয়ালৈকে সেইখিনি ভবা নাইগৈ বৰ্তমান। আপোনালোকৰ ছাপোৰ্টটো লাগিব খালী। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব শেষত। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।